দত্তনী ঘৰত আছেনে? হয় কিয়ানি আহক আহক। কি ক'ব আৰু মোৰ জীৱনতে কাম শেষ নহ'বই নেকি, কামকে কৰি আছিলোঁ। হয় আমাৰ এই গৃহিণীৰ কাম মৰিলেহে শেষ হ'ব আৰু উপায় নাই। হেৰি সত্যানী আপুনি অকণমান বহক, মই একেবাৰে দুয়োগৰাকীলৈ চাহ একাপ লৈ আহিছোঁ। আজি মই চাহেই খোৱা নাই। মোক পিছে খালী চাহে দিব দেই, মই মানে অকণমান ডায়েটত আছোঁ। ৰকচোন সত্যানী চাহকাপ। দিয়ক বহক, আপুনি বহক। আজি ৰাতিপুৱাৰ পৰা ইমানেই কাম চাহ একাপ খাবলৈও সময় পোৱা নাই। আপুনি আহিলত ভালেই পালোঁ আৰু। পিছে আপোনাৰনো কি ডায়েট চলিছে? নহয় ডায়েট কৰিছোঁ মানে আমাৰ বিয়া ওলাইছে নহয়। কাৰ বিয়া ওলাইছে আমাৰ মাজু বাইদেউ যে সৰুটো ল'ৰা আকৌ। তাৰ কপালখন কিন্তু মানিছোঁ দেই, ইমান ভাল ঘৰৰ ছোৱালী পালে নহয়। দেউতাকে বহুত ডাঙৰ চাকৰি কৰে, মাকেও চাকৰি কৰে বোলে। আকৌ খুৰাক বৰ্তাকত কোনোবা আমেৰিকাত থাকে, কোনোবা লণ্ডনত থাকে। মুঠতে দেউতাকৰো বোলে ঢেৰ সা সম্পত্তি। আমি তাক কৈছোঁ তোৰ কিন্তু কপাল ফুলিলে দেই, বহুত ভাল ছোৱালী পালি, ইমান সা সম্পত্তি থকা ঘৰৰ ছোৱালী। ছোৱালীজনীও কিবা কৰে নে পঢ়ি আছে? ছোৱালীজনীয়ে পঢ়া এৰিলে নেকি পাই, মই মানে ভালকৈ গমেই নাপালোঁ। সত্যানী আপুনি কিন্তু মানুহ মাৰিব দেই। ছোৱালীজনীৰ ঘৰৰ মানুহে কি কৰে, ক'ত থাকে, দেউতাকৰ সা সম্পত্তি কিমান, গোটেই খবৰখিনি ল'লে ছোৱালীজনীৰ বিষয়ে ভালকৈ একোৱেই নাজানে। ছোৱালীজনী বা কেনেকুৱা? ছোৱালীজনী কি কেনেকুৱা? ইমান ধনী ঘৰৰ সা সম্পত্তি থকা ঘৰৰ ছোৱালী আৰু কেনেকুৱা হ'ব? ভালেই হ'ব, বহুত ভাল ছোৱালী। হয় দিয়ক, ভালেই আৰু। পিছে ডাঙৰটোৰ বিয়া ঠিক হ'ল নহয় ন? সেইটো কথা নুসুধিব দেই দত্তনী, লাজহে লাগে আৰু। সেইটো এটা মহা জধামূৰ্খ ল'ৰা। গোটেই সোপাই মিলি ভালকৈ দিছোঁ তাক। কিয়? ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ বেয়া নেকি? কিনো কম আৰু ভাল বেয়া। ছোৱালীজনীয়ে MA পঢ়ি আছে বোলে। পঢ়া শুনা ছোৱালীয়েচোন, তাত লাজ পাব লগা কি হ'ল? আপুনি গোটেই কাহিনীটো শুনক। এইবোৰ পঢ়া শুনা হ'লে নহ'ব নহয়, মহা টেঙৰ ছোৱালী। দেউতাকটো বোলে কোনো চাকৰি বাকৰি নাই, কিবা এটা কৰি চলি আছে আৰু, ভাড়া ঘৰত থাকে তাক, কোনোতো সা সম্পত্তি নায়েই। আৰু এইবোৰ ছোৱালী, এইবোৰ ধনী ঘৰৰ ল'ৰা পাই ফচাব বিচাৰিছে। আৰু পঢ়া শুনা কি পঢ়া শুনা, এইবোৰ নকল চকল কৰিছেগে পঢ়িছে। আমাৰ এই জধামূৰ্খটো কৈছোঁ, তোক বোলো কিবা যাদু চাদুহে কৰিলে নেকি, ইমান পাগল হ'বলে। কৈছোঁ ভাইৰক দেখা নাই, ইমান ভাল ছোৱালী পালে, আৰু আমাৰ এইটো সেই একো নথকা ঘৰৰ ছোৱালীজনীহে পালেগৈ। কিয়? ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ বেয়া নেকি? এনেকুৱা একো নথকা ঘৰৰ ছোৱালীৰ স্বভাৱ চৰিত্ৰৰ কি হ'বলৈ আছে? এইবোৰ মহা হাৰামী ছোৱালী। এইবোৰ ভাল ভাল ঘৰৰ ল'ৰা ফচাই চলি আছে। আমি যে গোটেই পৰিয়ালৰ মানুহ সোপাই তাক নমতাই হ'লো ভালকৈ, গুৰুত্বই নিদিওঁ, বোলো যি কৰ কৰি থাক। ভাইৰৰ বিয়াত চাবি আমি গোটেই সোপাই কেনেকৈ কি কৰিম। পিছে সত্যানী মই এটা কথা কওঁ, আপুনি বেয়া নাপাব। ইয়াত আপুনি ভাল বুলি কাক ক'লে বাৰু? ছোৱালীজনীৰ স্বভাৱ চৰিত্ৰ নে দেউতাকৰ সা সম্পত্তিখিনি? ইয়াত আপোনালোকে কি ভাবে বাৰু? এজনী ছোৱালীৰ ভাল বেয়া কি চাই নিৰ্ধাৰণ কৰা হয়? তাইৰ স্বভাৱ চৰিত্ৰ নে দেউতাকৰ সা সম্পত্তি? কিয়? দেউতাকৰ অজস্ৰ সা সম্পত্তি নথকা ঘৰৰ এজনী ছোৱালী ভাল ছোৱালী হ'ব নোৱাৰে নেকি? আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত প্লিজ কমেণ্টত জনাব। আৰু যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, মোক যোগ্য বুলি ভাবে, যদি ফেচবুকত চাইছে পেজখন ফ'ল' কৰি দিব, লগতে ভিডিঅ'সমূহ অলপ শ্বেয়াৰ কৰিব। আৰু যদিহে ইউটিউবত চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য কিছুমান নতুন নতুন ভিডিঅ' লৈ।